Hey guys, this is me Saizuddinvlogs and it's my first vlog. तो सीन कुछ ऐसे है. तो सीन कुछ ऐसे है ভিডিওটো লাস্ট লগে চাই থাকো ভিডিওটো ইন্টারেস্টিং হ'ব কাৰণ আমি গৈ আছো নদী কিনাৰলৈ এখন নতুন বোট চাবলৈ আমাৰ ইয়াত এখন নতুন বোট আহিছে তো सीन कुछ ऐसे है सीन कुछ ऐसे है পাই গলো আমাৰ তিনিআলি ইফিনে যায় লক্ষীপুৰ ৰাস্তা আৰু ইফিনে যায় আমাৰ জলেশ্বৰ বজাৰ তো আমি এতিয়া জলেশ্বৰ বজাৰ পিনে গৈ আছো তো বলক এতিয়া বাজিছে ৰাতিপুৱাৰ 6:25 গতিকে প্ৰায় দোকানে বন্ধ এয়া হৈছে মই পঢ়ি থকা বিদ্যালয় নাম হৈছে জলেশ্বৰ এইচএছ স্কুল মথাৰিও পাই গলো জাস্ট ওয়াস্টি তো গাইস এইপিনে আছে বজাৰ এইপিনে না যাও এতিয়া যাম আমি বোট ঘাটত তো ব্লগ তো গাইস মই ব্লগত বেছি কথা কিয় নকওঁ আপোনালোকে জানেনে যাতে মই ভিউ দেখা পাই যেনেকুৱা ফিল পাওঁ তেনেকুৱা ফিল যাতে আপোনালোকেও দেখা পায় तो सीन कुछ ऐसे है तो गाइस पाई गलो চাই থাকক এইটো হৈছে হেইটো বোট যেটো আপোনালোকক কৈছিলো মই ইয়াত যেটো বতা মাৰিছে আজি আহক ফিলিংটো লৈ যাওক এবাৰ ফাইনালি নিউ বোৰ্ডত এতিয়া ভৰি ৰাখিম ৰাখি দিলো ওয়াও নজাৰা চোক না এবাৰ আহক ফিলিং ল'ব যদি এইপিনে আছে জেন্টস টয়লেট আৰু সেইপিনে আছে লেডিজ টয়লেট এয়া হৈছে বাথৰুম আমাৰ আপোনালোকে জানেই এইবিলাক হৈছে লাইফ জ্যাকেট এইটো রুম হৈছে ক্যাপ্টেনৰ রুম যেটো গোটে জাহাজখন ইয়াৰ পৰা কন্ট্ৰোল কৰে বহুত ঘূৰিলো এতিয়া যাওগে দিন বেয়া বৰষুণ আহিছে তাৰ বাবে গুছি গৈছো